Hello everyone, আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে। আজি হল 30 days ভিডিও চ্যালেঞ্জৰ ডে 4 আৰু ডে 4ত আপোনালোকলৈ লৈ আহিছো এটা চকলেট কেক ৰেচিপি। আশা ৰাখিছো ৰেচিপিটো চাই নিশ্চয় আপোনালোকে ভাল পাব। আৰু মই প্ৰথমবাৰৰ বাবে বনাইছো চকলেট কেক। চকলেট আৰু হুইপিং ক্ৰীমেৰে আজি মই প্ৰথমবাৰৰ বাবে কেক বনাইছো। আহক তেনেহলে আজিৰ ভিডিওটি আৰম্ভ কৰো। আৰু লগতে কৈ থওঁ আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটি হিট কৰি দিব আৰু তাৰ কাষতে থকা অল অপচনটি সিলেক্ট কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিওৰ নটিফিকেশন আপোনালোকে সোনকালে পাব পাৰে। প্ৰথমতে মই কেক বনোৱাৰ প্ৰস্তুতি কৰি লৈছো। এটা মিক্সি জাৰ লৈছো আৰু তাতে দুটা কণী দিছো। এই কণী কেইটা এতিয়া মিক্সিতে ফেটি লম যেহেতু হাতে ফেটিলে অলপমান সময় লাগে। মোৰ ওচৰত ইলেক্ট্ৰিক ব্লেন্ডাৰ নাই সেইকাৰণে মিক্সিতে ফেটি ললো আৰু এতিয়া ইয়াত দিম একাপতকৈ অলপমান কম ৰিফাইন তেল আৰু ৰিফাইন তেল দিয়াৰ লগতে দিম একে সমান পৰিমাণৰ গুড়ি চেনিখিনি মই মিক্সিত এবাৰ পিচি ললো আৰু এতিয়া এইখিনি একে লগতে পিচি লৈছো। একেবাৰে ঘৰুৱা ড্ৰেছত আছো, ড্ৰেছটোলৈ ইমান মন নকৰিব। আৰু এয়া চাওক চেনি ৰিফাইন তেল আৰু কণী একেলগতে ফেটা হৈ গ'ল। এতিয়া এইখিনি মই এটা বাটিত উলিয়াই লৈছো। এইটো মিক্সিত ভালদৰে ফেটি ললো, আকৌ ফেটাৰ কাৰণে প্ৰয়োজনে নাই। এতিয়া ইয়াত দিম ড্ৰাই ইনগ্ৰেডিয়েন্টছখিনি। 1 কাপ ময়দা দিছো ইয়াত, লগতে দিছো আধা কাপ কোকো পাউডাৰ আৰু লগতে ইয়াত দিম 1 চামুচ বেকিং পাউডাৰ আৰু লগতে দিছো আধা চামুচ বেকিং সোডা আৰু 1 চিকুট নিমখ। এতিয়া এইখিনি একেটা সাইডতে ভালদৰে মিক্স কৰি লম। একেটা ডাইৰেকশনতে মিক্স কৰিব লাগে, উলুটা উভুটাকৈ কৰিব নালাগে। লাহে লাহে এনেদৰে মিক্স কৰি লৈছো, বেছিকৈ ফেটাৰো প্ৰয়োজন নাই। যেহেতু কণী ৰিফাইন তেল আৰু চেনি ভালদৰে ফেটা হৈছে সেইকাৰণে ড্ৰাই ইনগ্ৰেডিয়েন্টছ দিয়াৰ পাছত বৰ বেছিকৈ নেফেটিলেও হৈ যাব। আৰু এইটো কনসিস্টেন্সিতে ৰাখিব লাগিব, ইয়াতকৈ ডাঠ নাইবা ইয়াতকৈ পনীয়া কৰিব নোৱাৰি। পৰাপক্ষত ড্ৰাই ইনগ্ৰেডিয়েন্টছখিনি দিওঁতে এবাৰ চালি ল'ব। এতিয়া মই এটা কুকাৰ ষ্টভত পাতি লৈছো, যিহেতু কুকাৰত বনাম। আগতেও মই কুকাৰত বনাইছো সেইকাৰণে নিমখখিনি এনেদৰে টেমা এটাত ভৰাই থৈছো আৰু এতিয়া কুকাৰৰ সাফৰটোৰ চিটিটো আৰু ৰাবাৰডাল এৰুৱাই লৈছো। এতিয়া 10 মিনিট প্ৰিহিট হ'বলৈ দিলো। এতিয়া এটা বাটি লৈছো, সেই বাটিটোত অলপমান ৰিফাইন তেল চাৰিওকাষে সানি লৈছো। ৰিফাইন তেল সনাৰ পাছত ইয়াত দিম ময়দাখিনিও চাৰিওকাষে স্প্ৰেড কৰি ল'ম। যদি আপোনালোকৰ ওচৰত বাটাৰ পেপাৰ থাকে তেনেহলে বাটাৰ পেপাৰ দি ল'ব, যিহেতু মোৰ ওচৰত নাই সেইকাৰণে মই ময়দা আৰু ৰিফাইন তেলে দি লৈছো তলত। এইটো ধুনীয়াকৈ কোট কৰা হৈ গৈছে। এতিয়া ইয়াত মিশ্ৰণখিনি দি দিছো। মিশ্ৰণখিনি দিয়াৰ পাছত বাটিটো এবাৰ ভালদৰে টেপ কৰি দিব লাগে এনেদৰে। আৰু যিহেতু কুকাৰটো গৰম হৈ গ'ল সাৱধানেৰে মই ইয়াত দি দিলো আৰু এতিয়া সাফৰখন লগাই দিছো। 30 মিনিটতকৈ অলপ সময় বেছিয়ে লাগিছে আৰু এয়া মই 20 মিনিটৰ পাছত খুলি চাইছো। চাওক ইমান ধুনীয়াকৈ ফুলি আহিছে। আকৌ 10 মিনিটৰ পাছত মই এবাৰ খুলি চাইছো আৰু এতিয়া এডাল টুথপিকেৰে এনেদৰে চাইছো। অকণমান লাগি আহিছে, বেছিকৈ লগা নাই আৰু হয়তো 3 বা 4 মিনিটত হৈ যাব। মই আকৌ এবাৰ চাম আৰু 3-4 মিনিটৰ পাছত আকৌ এবাৰ চাইছো। এয়া চাওক অকণো লাগি অহা নাই। মই চাৰিওকাষে চাইছো ভালদৰে, তাৰমানে কেকটো হৈ গৈছে। এতিয়া এইটো পুৰা ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত এইটো ডিমোল্ড কৰিছো। চাৰিওকাষে চুৰিখনেৰে এনেদৰে এৰুৱাই লৈছো আৰু এয়া চাওক পিছফালে অকণমান টেপ কৰি দিলত একেবাৰতে এৰি আহিছে আৰু কেকটো বিৰাটেই ধুনীয়া হৈছে। এতিয়া মই অলপমান হুইপ ক্ৰীম লৈছো, গৰম কৰি লৈছো। তাৰ পাছত এটা বাটিত অলপমান ডাৰ্ক চকলেট লৈছো। ডাৰ্ক চকলেটখিনিৰ ওপৰত হুইপিং ক্ৰীমখিনি দি দিছো। হুইপিং ক্ৰীমখিনি একেবাৰে উতলাই পেলাব নালাগে, অকণমান বাবুল যেতিয়া আহিব গৰম হ'ব তেতিয়াই নমাই দিলে হৈ গ'ল। গৰম ক্ৰীমখিনি দিয়াৰ পাছত ঢাকি দিলো আৰু প্ৰায় 5-6 মিনিটৰ পাছত এইখিনি চাওক ভালদৰে গলি গ'ল। খিনি এতিয়া 10 মিনিট মানৰ কাৰণে ফ্ৰিজত ৰাখি দিম যাতে ডাঠ হ'ব পাৰে। আৰু এতিয়া সুগাৰ সিৰাপ অকণমান বনাই লৈছো। এতিয়া কেকটো মই কাটি লৈছো, যিহেতু ওপৰৰ পৰ্চনটো একেবাৰে সমান নহয়, উঠি আহিছে ফুলাৰ কাৰণে সেইখিনি কাটি লৈছো। যেহেতু মোৰ ওচৰত একো আইচিং টুলে নাই সেইকাৰণে ঘৰতে ব্যৱহাৰ কৰা চুৰিখনেৰে মই
ওপৰটো সমানকৈ কাটি লৈছোঁ। এতিয়া এডাল সূতাৰে কেকটো দুফাল কৰি ল'ম। চুৰিখনেৰে কাটিলে অকণমান অসুবিধা হয়, সেইকাৰণে সূতাৰে কাটিছোঁ। কেকটোৰ মই 2টা লেয়াৰে কৰিম, সেইকাৰণে দুফালে কৰিছোঁ। 3টা লেয়াৰো কৰিব পৰা গ'ল হয়, কিন্তু মই কৰা নাই। আৰু এয়া চাওক, এইখিনি ডাঠ হৈ গ'ল। ফ্ৰিজৰ পৰা ওলোৱাৰ পাছত অকণমান ফেটি ল'লোঁ। এতিয়া এখন মই ষ্টীলৰ থাল লৈছোঁ, তাৰ ওপৰত লগাইছোঁ অকণমান চকলেট গানাছ। তাৰপাছত কেকৰ এটা লেয়াৰ দি দিছোঁ আৰু তাৰ ওপৰত দিছোঁ অলপমান চুগাৰ চিৰাপ। চুগাৰ চিৰাপটো বেছিকৈ উতলোৱা নাই। চেনিখিনি গলাৰ পাছত চিৰাপটো ষ্ট'ভৰ পৰা নমাই ৰাখি দিলোঁ আৰু এতিয়া ইয়াৰ ওপৰত মই দিছোঁ চকলেট গানাছখিনি। চাৰিওকাষে স্প্ৰেড কৰি দিছোঁ। যিহেতু মোৰ ওচৰত আগতেও কৰিছোঁ আইচিং টুল নাই, চামুচখন আৰু এই চুৰিখনেৰে কাম চলাই দিছোঁ আজি। বৰ ভালদৰে স্প্ৰেড কৰিব জনা নাই, তথাপিও কৰিছোঁ আৰু এতিয়া ইয়াৰ ওপৰত দ্বিতীয়টো লেয়াৰ দি দিছোঁ। তাৰ ওপৰত আকৌ অকণমান চুগাৰ চিৰাপ দিছোঁ আৰু এতিয়া ইয়াৰ ওপৰত আকৌ চকলেট গানাছখিনি দি ভালদৰে স্প্ৰেড কৰি ল'ম। যিহেতু মই প্ৰথমবাৰ বনাইছোঁ, সেইকাৰণে অকণমান খেলি মেলি হৈছে। এনেদৰে ষ্টীলৰ থালখন ঘূৰাই ঘূৰাই মই স্প্ৰেড কৰি লৈছোঁ। আৰু মই আগতেও কৈছোঁ, যিহেতু প্ৰথমবাৰ বনাইছোঁ, মই ক'তো শিকাও নাই, ইউটিউবত চাই নাই বা ৰেচিপি পঢ়ি বা কোনোবাই বনোৱা শুনি দেখি তেনেকৈ মই শিকিছোঁ। নিজৰ ধৰণে বনাব চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। আৰু যদি ভাল পায় তেনেহ'লে কি কৰিব লাগে জানেই, তথাপিও কৈ দিছোঁ, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়া এইখিনি এনেদৰে ভালদৰে স্প্ৰেড কৰি লৈছোঁ, চাৰিওকাষে লগাইও লৈছোঁ। বৰ বেছিকৈ স্মুথ কৰিব নোৱাৰিম, তথাপিও মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এইখিনি স্প্ৰেড কৰি হৈ যোৱাৰ পাছত প্ৰায় মই 10 মিনিটৰ কাৰণে কেকটো ফ্ৰিজত ছেট হ'বলৈ ৰাখি দিম। আৰু 10 মিনিটৰ পাছত এয়া ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। এতিয়া এখন এনেকুৱা কাঠৰ কাটা চামুচ লৈছোঁ আৰু এনেদৰে ছাইডটোত এটা ডিজাইন কৰিবলৈ চেষ্টা কৰিছোঁ। ছাইডটো হোৱাৰ পাছত ওপৰ ফালেও একেটা ডিজাইন কৰিম। ছাইডটোত ডিজাইন কৰাৰ পাছত এতিয়া মই ওপৰ ফালেও একেটা ডিজাইনে কৰি লৈছোঁ। এইটো চকলেট ট্ৰাফল কেকত অকণমান মোৰ ফালৰ পৰা এটা নতুন টাচ দিব ট্ৰাই কৰিছোঁ। এতিয়া ইয়াৰ কাষত দিছোঁ অলপমান গানাছ। যিহেতু কালাৰটো বেলেগ দেখি আপোনালোকে ভাবিছেই চাগে। এইটো বনাইছোঁ মই কোকো পাউডাৰ দি। ইয়াত দিছোঁ 1 কাপ হুইপ ক্ৰীম, আধা কাপ কোকো পাউডাৰ, 3 চামুচ গুড়ি চেনি। সেইখিনি মিক্স কৰি অলপমান ষ্ট'ভৰ ওপৰত সিজাই লৈছোঁ। আৰু এতিয়া ডাৰ্ক চকলেট দুডোখৰ দি কেকটো ডেক'ৰেশ্যন কৰিছোঁ, লগতে দিছোঁ অলপমান জেমছ। আৰু ছাইডত চাওক, কোকো পাউডাৰ দি বনোৱা গানাছখিনিও ধুনীয়াকৈ বৈ আহিছে। এইটো ৰেডি হোৱাৰ পাছত মই আন এখন প্লেটলৈ উঠাই ল'লোঁ। আৰু এয়া চাওক, আজিৰ আমাৰ চকো ট্ৰাফল কেক ৰেডি হৈ গ'ল। এবাৰ মই কাটি দেখুৱাই দিছোঁ কিমান ছফ্ট হৈছে, আপোনালোকে নিজে হয়তো দেখি গম পাইছেই। আৰু মই এতিয়া ক'ব পাৰোঁ মোৰ ফাৰ্ষ্ট ট্ৰাই ছাকচেছ। আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয় ভাল লাগিলে। আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।